নমস্কাৰ সকলোকে অনলাইন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আৰু আমাৰ পৰিৱেশ পাঠটিৰ প্ৰথম পাঠটোৰ অনুশীলনীসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো আছে, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? আমি ইতিমধ্যে পাই আহিছোঁ যে আমাৰ পৰিৱেশৰ দুটা উপাদান আছে। এটা হৈছে জৈৱিক উপাদান, আনটো হৈছে অজৈৱিক উপাদান। এতিয়া পৰিৱেশৰ জৈৱিক উপাদানবিলাক হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। খ প্ৰশ্নটো আছে, পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? পেঙ্গুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ আৰু সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু হোৱাৰ কাৰণে পেঙ্গুইনে উৰিব নোৱাৰে। গ নম্বৰ প্ৰশ্নটো দিয়া আছে, শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। আমি জানো যে শিৱসাগৰ জিলাত আমাৰ ঐতিহ্যৰ প্ৰতীক কেইবাটাও কীৰ্তিচিহ্ন আছে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, চৰাইদেউৰ মৈদাম। কিন্তু আমাক ইয়াত যিহেতু মাত্ৰ দুটা কীৰ্তিচিহ্নৰ নাম লিখিবলৈ কৈছে, আমি ৰংঘৰ আৰু কাৰেংঘৰ লিখিব পাৰোঁ। প্ৰশ্ন নম্বৰ ঘ, পৰিৱেশৰ অজৈৱিক উপাদানকেইটাৰ নাম কি কি? এতিয়া পৰিৱেশৰ অজৈৱিক উপাদানবিলাক হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ। এইবিলাক হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। ঙ নম্বৰটো, মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা? প্ৰকৃতিৰ পৰা পোৱা উপাদানসমূহৰ পৰা মানুহে নিজৰ প্ৰয়োজন অনুসাৰে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি লয়। যেনে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান। এইবিলাকেই হৈছে মানৱ সৃষ্ট পৰিৱেশ। প্ৰথম চ প্ৰশ্নটো হৈছে, অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। আমাৰ অসমত থকা দুটা মন্দিৰ হ'ল কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ। দুটা দৌল জয়দৌল আৰু শিৱদৌল। আৰু দুখন সত্ৰৰ নাম লিখিবলৈ ক'লে আমি লিখিব পাৰোঁ আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আৰু দক্ষিণপাট সত্ৰ। যিহেতু দুখন সত্ৰৰ নাম লিখিবলৈ কৈছে, গতিকে আমি যিকোনো দুখন সত্ৰৰ নাম লিখিলেই হ'ব। ২ নম্বৰ প্ৰশ্নৰ ক অংশৰ লগত খ অংশ মিলোৱা উত্তৰসমূহ এতিয়া তোমালোকে পাছফালে ডিছপ্লে বৰ্ডত চাই লোৱা। তেজপুৰত কি আছে? অগ্নিগড় আছে। গতিকে তেজপুৰৰ পৰা অগ্নিগড়লৈ এডাল কাঁড় চিন টানিব লাগিব। ঠিক তেনেদৰে
কামৰূপ হ'ব পুৱামক্কা। গোৱালপাৰা জিলাত সূৰ্য পাহাৰ আছে। ধুবুৰীত টেগ বাহাদুৰৰ গুৰুদ্বাৰ আৰু কাছাৰ ভুৱন পাহাৰৰ মন্দিৰ। এতিয়া তোমালোকে ৩ নং প্ৰশ্নটো চোৱাচোন। খালী ঠাই পূৰ কৰা। কটো হৈছে মৰুভূমিৰ প্ৰাণীৰ ছাল, ড্ৰেছ আৰু ড্ৰেছ। এতিয়া খালী অংশটোত কি হ'ব বাৰু? আমি ইতিমধ্যে পাই আহিছো যে মৰুভূমিৰ দিনত প্ৰচণ্ড গৰম হয় আৰু ৰাতি হাড় কঁপোৱা জাঁৰ হয়। গতিকে গৰম আৰু শীতৰ পৰা ৰক্ষা পাবলৈ মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নুমাল হয়। ইয়াৰ প্ৰশ্নটো হ'ব, উত্তৰটো হ'ব মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নুমাল। খ নম্বৰ প্ৰশ্নটো বগা ভালুক ড্ৰেছ অঞ্চলত থাকে। চিন্তা কৰি চোৱাচোন বাৰু। ইতিমধ্যে আমি পাই আহিছো বগা ভালুক মেৰু অঞ্চলত থাকে। মেৰু অঞ্চল অতিশয় শীতল আৰু বৰফেৰে ঢাক খাই থাকে। তেনেবিলাক অঞ্চলত বগা ভালুক, বলগা হৰিণ, ইয়াক, চিল, পেংগুইন আদি জীৱ জীয়াই থাকে। গ নম্বৰটো তৃণভূমি অঞ্চলত ড্ৰেছ পোৱা যায়। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ হ'লে এতিয়া তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণীসমূহ থাকে। আৰু সেই তৃণভোজী প্ৰাণীসমূহ থকাৰ বাবে তৃণভোজী প্ৰাণীসমূহক খাবলৈ মাংসভোজী প্ৰাণীও তৃণভূমি অঞ্চললৈ আহে, যেনে বাঘ, সিংহ ইত্যাদি। ঘ নম্বৰ প্ৰশ্ন, পাণবাৰীৰ ড্ৰেছ মছজিদ ঐতিহ্যৰ প্ৰতীক। এই প্ৰশ্নটোৰ উত্তৰ হ'ব পাণবাৰীৰ মিৰ্জুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক। এতিয়া ৪ নম্বৰ প্ৰশ্নটো তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ইয়াত উক্তি কিছুমান ভুল হৈ আছে। এই উক্তিসমূহ আমি শুদ্ধ কৰি লিখিব লাগে। ক নম্বৰটো চোৱাচোন। বগা ভালুক অব্লিক হৰিণা অব্লিক জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। ইয়াৰ ভিতৰত কোনটো মেৰু অঞ্চলৰ প্ৰাণী বাৰু? নিশ্চয়কৈ বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খটো হৈছে চিল, বলগা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। আমি ইয়াৰ আগৰ খণ্ডটোত পাই আহিছিলো যে বলগা হৰিণৰ শাখা প্ৰশাখাযুক্ত শিং থাকে। এতিয়া গ নম্বৰটো চোৱাচোন তোমালোকে। জিৰাফ, সিংহ, বাঘৰ গাৰ ৰং ধূসৰ। নিশ্চয়কৈ সিংহৰ গাৰ ৰং ধূসৰ আৰু সেইবাবে ইহঁতে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি সহজে চিকাৰ ধৰিব পাৰে। এতিয়া ৫ নম্বৰ প্ৰশ্নটো চমু টোকা লিখা। ইয়াত দুটা দিয়া আছে, জলাহভূমি আৰু অনুজীৱ। এই দুটাৰ বিষয়ে চমুকৈ লিখিব লাগে। এতিয়া জলাহভূমি বুলি ক'লে আমি লিখিব পাৰো জলাহভূমি হৈছে
প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। পানী আৰু মাটি দুয়োটা উপাদান থাকে বাবে জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ দেখা যায়। জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ যেনে পুনি, মেটেকা, নলখাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, কচু, ঢেকীয়া, বিহনমনি আদি পোৱা যায়। জলাভূমিত সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণীও থাকে। ইয়াত বহুতো অণুজীৱও থাকে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি চৰাই থাকে। ইয়াৰ চমু টোকা দ্বিতীয়টো হৈছে অণুজীৱ। যিবিলাক জীৱ আমি খালী চকুৰে দেখা নাপাওঁ, কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চালেহে দেখা পাওঁ, সেইবোৰেই হৈছে অণুজীৱ। অণুজীৱ বায়ু, পানী, মাটি সকলোতে থাকে। বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱ। তোমালোকে 6 নম্বৰটো চোৱাচোন, এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। তোমালোকে ঘৰত সুন্দৰকৈ এটা প্ৰাকৃতিক দৃশ্য আঁকি ফটো মাৰি হোৱাটছএপত পঠাবা। ধন্যবাদ।